NDAৰ প্ৰাৰ্থী অহংকাৰী বুলি কৈছে সঁচাকৈ অহংকাৰী নেকি? চাওক একচুৱেলি এইবিলাক কথাৰ কোনো মূল্য নাই প্ৰাৰ্থীজনৰ অহংকাৰী বুলি কোৱাতকৈ প্ৰাৰ্থীজন কি কাম কৰিছে কৰা নাই এইবিলাক কথা ক'ব লাগে গুণটোতো যোনে কৈছে তাৰো বহুত ভাল নহ'ব পাৰে তেখেতৰ গুণটো তেখেতে চাৰ্টিফিকেট দি লৈছে নেকি তেখেতৰটো বিচাৰিলে তেখেততকৈ দুগুণ পাব পাৰে অহংকাৰীটো গতিকে অহংকাৰীৰ কথা ক'ত আহিল দিলীপ শইকীয়া ডাঙৰীয়াক ভাল পায় এইকাৰণে তেখেতে টিকেট পাইছে এনে টিকেট পাব নেকি বিজেপি গতিকে আজি দিলীপ শইকীয়া ডাঙৰীয়া ইমান হাৰ্ড ৱৰ্কিং মানুহ আজি আপুনি ৰাতি 12টাত বিচাৰক তেখেতক পাব দিনত বিচাৰক তেখেতক পাব যি কামত লাগে তেখেতক বিচাৰি পাব এইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় মানে তেখেতে সম্পাদকলৈকে গৈছিলে গতিকে আজি সেই দিলীপ শইকীয়া ডাঙৰীয়াই এই অঞ্চলৰ উন্নয়নৰ কাম কৰিবৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ কাৰণে বিভিন্ন দুখ দুৰ্যোগবিলাক দূৰ কৰাৰ কাৰণে আজি আহিছে আমি তেখেতক আদৰণি জনাইছোঁ আৰু আহি থকা সময়ত আগৰ 5টা বছৰত যিমান কাম কৰিছে ইয়াতকৈ ডাবল ট্ৰিপল কাম দিলীপ শইকীয়া ডাঙৰীয়াই কৰিব আমাৰ বিশ্বাস আছে বিশেষভাৱে আমাৰ চেয়াৰমেনসকলে বহুতখিনি কাম কৰি আছে এই কামখিনি কি কৰিছে তেখেতসকলে নাজানে তেখেতসকলৰ তাত বহুত এটা তথ্য আছে বহুত নাই গতিকে আজি সমগ্ৰ BTR অঞ্চলত আমাৰ কি কাম হৈছে কি কাম হোৱা নাই এইটো চেয়াৰমেনসকলক অৱগত কৰাৰ কাৰণে এই মিটিংটো মাতিছোঁ আৰু লগতে যিহেতু তেখেতসকলে পাৰ্টিৰ কৰ্মকৰ্তা হয় বহুতে দায়িত্ব লৈছে বিভিন্ন কাম কৰিছে ৰাইজৰ লগত তেখেতসকলৰ সম্পৰ্কটো কি চলি আছে এই কথাবিলাক জানিবৰ কাৰণে আমি মাতিছোঁ গতিকে আজিৰ সময়ত BTR অঞ্চলত যিটো উন্নয়ন হৈছে ইয়াত আমাৰ VCDCৰ বহুত ডাঙৰ এটা ৰোল আছে অনাগত দিনতো তেখেতসকলে কাম কৰিব লাগিব সেইকাৰণে আজি এটা এৱাৰনেছ মিটিং ইয়াত লোৱা হৈছে এতিয়াও বৰ্তমান আমি দেখিছোঁ মানে বহু কেইগৰাকী চেয়াৰমেন কিন্তু নিজৰ পদবীক লৈ বহুত গৰ্ব কৰি থাকে ৰাইজৰ যিটো কাম কৰিব সেইখিনি নকৰে কি ক'ব তেতিয়া চাওক এটা নেচাৰ হয় যিজন যেতিয়া কোনোবাই এজনে ভাল ফুটবল খেলে তেখেতজনৰ মনটো তেনেকুৱাই হয় মই চবচে বেষ্ট ফুটবলাৰ কোনোবা যদি পৰীক্ষাত ভাল ৰিজাল্ট কৰে তেখেতেও ভাবে তেনেধৰণৰ মানুহৰ এটা গুণ আছে কি কিবা এটা লৈ পেলাই গৌৰৱ কৰিব বিচাৰে তো তেখেতসকলেও ভাবিছে যে মই দায়িত্ব এটা পাইছোঁ গতিকে মই দায়িত্বটো কি বহুতে বুজি নাপায় আচলতে সমাজ সেৱা কৰাৰ কাৰণে অঞ্চলটো উন্নয়ন কৰাৰ কাৰণে তেখেতসকলক এটা পলিটিকেল চিষ্টেমৰ থ্ৰুৱেদি দায়িত্ব দিয়া হৈছে আৰু আজি এই দায়িত্বটো বুজি পাই বহুত শতাংশ চেয়াৰমেনসকলে বহুত কাম কৰি আছে আমাৰ কিছুমান এৱাৰ্ড পোৱা VCDC হৈ গৈছে এনেকুৱা কিছুমান বিষয়ত বহুত ভাল কাম হৈছে তো সেইকাৰণে আজি য'ত অলপ চলপ কাম হোৱা নাই বা কোনোবা এই কথাবিলাক বুজি পোৱা নাই তেখেতসকলক বুজাই দিয়াৰ কাৰণে আজি সভাটো লৈছে এই সভাটোৰ পিছত ওদালগুৰি দৰং আমাৰ 16টা যিটো সমষ্টি পৰে এই সমষ্টিত বহুত ভালকৈ কাম হৈ যাব কাইলৈ যিহেতু মই আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াক এডভান্স শুভেচ্ছা জনাইছোঁ অহাকালি তেখেতৰ মনোনয়ন পত্ৰ দাখিল কৰিব আৰু ইয়াত আমি সকলো থাকিম অসমৰ মুখ্যমন্ত্ৰী আহিব দৰং ওদালগুৰি সমষ্টিত মানে ইয়াত কোনো প্ৰতিদ্বন্দ্বী নাই ইয়াত কোনো নিৰ্বাচন বুলি তেনেকুৱা সাংঘাতিক কোনো পৰিৱেশ নাই একপক্ষীয় নিৰ্বাচন হৈ আছে গতিকে আজি NDAৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া আমি UPPL আৰু AGP আৰু সমগ্ৰ দল সংগঠন বিভিন্ন আমাৰ অঞ্চলৰ ৰাইজ অনুষ্ঠান প্ৰতিষ্ঠান সবে সমৰ্থন দিছে গতিকে দিলীপ শইকীয়া ডাঙৰীয়া বহুত মাৰ্জিনত জিকিবলৈ গৈ আছে ইয়াত কোনো সন্দেহ নাই